নমস্কাৰ, মই আহিছোঁ বিয়ালৈ। বৰ্তমান মই কৌতুক অভিনয়ৰ মানুহ। আজি গধূলি ফাংচন আছে, আপোনালোকে অনুভৱ কৰিবলৈ পাব। বিয়াত আছোঁ, বিয়াৰ পেণ্ডেল খুব ভাল লাগিছে আৰু আমাৰ বিয়া ইয়াতকৈ উন্নত হ'ব, দুমহলীয়া পেণ্ডেল হ'ব। আশা ৰাখিছোঁ যাতে তুমি ক'তো বেয়া মানে ডুপ্লিকেট ধান্দা নলোৱা আৰু বেলেগত চাইড দি নকৰিবা। ইয়াতকৈ ভাল ধুনীয়া হ'ব, একদম পাকিস্তানৰ পৰা মানুহ আহিব, ধুনীয়া আইটেম হ'ব, চলিব, গোটা ছাগলী ফ্ৰাই হ'ব, ধুনীয়া আইটেম হ'ব আৰু সকলো নিয়মত থাকিবা হা। আশা ৰাখিছোঁ যাতে তোমালোকে দেখিবলৈ পাব। আৰু কিছুদিনৰ পাছত আপোনালোকে চিৰিয়েল দেখিবলৈ পাব, সেই চিৰিয়েলত আপোনালোকে উপভোগ কৰিব। এতিয়া আমি এখন চিৰিয়েল বনাবলৈ আছোঁ, জোনাকৰ পোহৰ। সেই পোহৰত প্ৰবীণ তামুলী অতি সোনকালে অংশগ্ৰহণ কৰিছে। আঘোণৰ 6 তাৰিখৰ পৰা আপোনালোকে অনুভৱ কৰিবলৈ পাব। কেনেকুৱা পাইছে সুস্মিতা, কি কথা ৰভা? পেণ্ডেলটো কেনেকুৱা আছে? ইয়াতকৈ উন্নত দিব লাগিব না ইয়াতকৈ তলত থাকিব লাগিব? তুমি এষাৰ কথা আজি মেছেজৰ যোগেদি জনালে মই ভাল পাম নিশ্চয়। বৰ্তমান মই কোৰ্টত নকৰিব পাৰোঁ বা উকিলি নহয়, তথাপিতো মই চেণ্ট্ৰেলৰ চাকৰি সপোনতহে কৰিছোঁ। কিন্তু তথাপিতো তুমি যদি মনৰ কথাবোৰ ভালকৈ ক'ব পাৰা, তেতিয়া নিশ্চয় চাগে এদিন ভাল বিয়া হ'ব। আৰু আমাৰ বিয়াত বহুত তিনিমহলীয়া পেণ্ডেল হ'ব। তলত লাষ্টৰ মহলটো অলপ মেজিক লাইনত থাকিব আৰু মইতো মেজিকৰ মানুহ জানাই। আৰু সুস্মিতা, তুমি কালি ৰাতি সপোন দেখি কিয় হৈ পৰিলা? এই কথাটো অকণমান জনাবা নেকি? আৰু এষাৰ কথা ক'ম, পৰহি দিনা তুমি কেঁচা পিঁয়াজ খাই গোটেই দিনটো তুমি কলেজলৈ গৈছিলা। কলেজত তোমাৰ গোটেই ডেকা ল'ৰাবোৰে অকণমান ইটিং কৰিছে। সেই ইটিং শব্দটো কিয় কাৰণে কৈছে মোক অকণমান জনাবা নেকি? আৰু মই আশা ৰাখিছোঁ চূণধপাতে তামোল খালে মূৰত ধৰিব পাৰে, তোমাৰ কথা ভাবি থাকিলে মগজ গোলাব পাৰে। অ'কে মাই গড। মই নাজানো, তেওঁ কথা কোৱাত অকণমান লৰ হৈছে, কিন্তু আপোনালোকে নিজৰ বুলি যাতে কিবা খোকোজা লাগিছে যে পুনাই বুজাই ল'ব। আশা ৰাখিছোঁ যাতে তেওঁ চেনেলটো প্ৰতিদিনে আপোনালোকে অনুভৱ কৰিবলৈ পায়। যদি আজি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা ঘণ্টাটো এবাৰ দবাই দিব। ভুল হ'লে মাৰ্জনা কৰিব।